কালি সন্ধিয়া কি কয় 10:30মান বা 11টামান বাজিছিলে ৰাতি। তেতিয়া হাতী আহিছিলে। হাতী অহাৰ পাছত মানে আমি যেনে খেদি ওলালোঁ। খেদি ওলোৱাৰ পাছত মানে কি হ'ল, মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰিছিলোঁ। তো ফোন কৰাৰ পাছত মানে সেইটো আহিম বুলি ক'লে, এতিয়ালৈকে অহা নাই। আজি 10টা বাজি গ'ল দিনত, এতিয়ালৈকে একো খা খবৰ লোৱা নাই। তো ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ইয়াত থাকি পেলাই একো লাভ নাই, হয় নাই? প্ৰত্যেক বছৰে আপোনালোকৰ অঁ, ভাঙি থাকে। তাই কিমান ঘৰ ভাঙিলে, মোৰ ল'ৰাটোক মাৰি দিলে। মোৰ ল'ৰাটোৰ পাইপক কিবা এটা দিম বুলি ক'লে, কাৰোবাৰ ঘৰ ভাঙি দিম বুলি ক'লে, সেইটো কিবা এটা দিম বুলি ক'লে, এতিয়ালৈকে একো পোৱা নাই আমি। কেতিয়া আপোনাৰ ল'ৰাটো কেতিয়া হেৰি কৰিছে? এই যোৱা বছৰ 25 ডিচেম্বৰত মাৰিছিলে। হে, একো পোৱা নাই। বন বিভাগৰ লোক আহে নাই ডিউটি দিব? নাই, একো নাহে ইয়াত, নাহে। তো সেইটো কাৰণে মানে যে লাষ্টত মমেণ্টত আমি যাব লাগিব, জেগাত যাব লাগিব আৰু ক'ব লাগিব যে নাই বোলে ডিপাৰ্টমেণ্ট একো কৰা নাই, হয় নাই? সেইটো কাৰণে আমি মানুহখিনি ক'ত আছিলে? নিশা মানুহখিনি ক'ত আছিলে? নিশা মানুহখিনি ঘৰতে আছিলে, কিন্তু ঘৰত আছিলে মানে সেইখন ঘৰত নাছিলে। যিখন ঘৰত আছিলে যে মানে যোনখন ঘৰত ভাঙিলে যে সেইখন ঘৰত নাছিলে, সেইখন ঘৰত আছিলে। কেনেকুৱা মানে আৱাজটো শুনি পালে নাই, সেইটো তেতিয়া মানে সিহঁতি গম পালে যে নাই বোলে কিবা এটা আহিছে বুলি, তেতিয়া ওলাইছে। ঘটনাটো এনেকুৱা যে 10:30, 11টা এনেকুৱা সময় হ'ব। আমি দুটাই বহি আছোঁ। মোৰতো কালি গৰু এটা অহা নাই। তাৰপিছে তাৰ মানে মই ভাবিলোঁ যে আহি পিনি যেতিয়া সি সোমাই পিনি মানে তাৰপিছে টিঙৰ মানে আৱাজ এটা শুনিলোঁ। টিং যিটো আছিলে যে সেইটো আৱাজ এটা শুনিলোঁ। তো মই ওলাই যেতিয়া পৰিলোঁ, তো টৰ্চ মাৰি চাইছোঁ যে এইটো ভৰি, এইটো কেলে ইমান ডাঙৰ ভৰি ক'ত পাম? তাইতো সিটো দেখি নাপালে। হাতী কিমান হাতী আহিছিলে? এটা আহিছিলে। অনিষ্ট কৰিলে মানে গোটেই ঘৰটোকে আপোনাৰ ভাঙি পেলালে। ধান আছিলে 7টা বস্তা। 7টা বস্তাৰ ভিতৰত মানে 3টা বস্তা সি লৈ গ'ল। গোটেই আপোনালোকৰ ইয়াততো প্ৰত্যেক বছৰে হাতী আহি থাকে। আহি পিনি মানে আহে, মানে তেনেকুৱা অন্যায় নকৰে। বাকীকেইটা চব এইটো আলিতে গুচি যায় মানে সেইফালে। মানে এইটো কেনেকুৱা বস্তু যে সি আহিব নোৱাৰে, মানে ই ঘৰত চব ভাঙি দিয়ে কি কাৰণে? ল'ৰা বিভাগৰ লোক আহে নাই আপোনালোকৰ ইয়াত? ক'ত বিমানবোৰ নাহে, তাহাঁতি এনেই পিলকাকেইটা সেইটো তাৰমানে খঙে উঠিছে তাহাঁতক। নহ'ব নহয়, আপোনালোকক যেতিয়া সুবিধা এটা দিছে যে এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে, এইটো চাব লাগে, তাহাঁতি যদি যতন নিদিয়ে, আমাৰো এতিয়া দুটা গৰু আছে, তাহাঁতকতো মোক ভালকৈ চাব